নমস্কাৰ বন্ধু বান্ধৱীসকল অন্যান্য দিনৰ দৰে আজি এটা নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ। বহুত দিন আপোনালোকক ফাৰ্মিং ৰিলেটেড ভিডিঅ' দিব পৰা নাই, কাৰণ বহুত ব্যস্ততাৰ মাজত থকাৰ কাৰণে আপোনালোকক মই ভিডিঅ' দিব পৰা নাই। এই দুদিন মাত্ৰ আপোনালোকক শ্বৰ্ট ভিডিঅ'হে আপোনালোকে পাইছে। সেয়েহে আপোনালোকে জনাব খুজিছোঁ যে বিশেষকৈ আজি বৰ্তমান সময়ত কি আছে, ঠাণ্ডাৰ বতৰ পৰি আছে আৰু ঠাণ্ডাৰ বতৰত বহুত মানুহে কি কৰিছে যে ফাৰ্মিং ষ্টাৰ্ট কৰিব লৈছে। এই ফাৰ্মিং ষ্টাৰ্ট কৰিব লোৱাৰ আগতে আপোনালোকে কিছুমান বস্তু ধ্যান দিব লাগিব, যিহেতু ঠাণ্ডাৰ দিনত আপোনালোকৰ মুৰ্গী পালন ভাল। যদি আপোনালোকে মুৰ্গীখিনি সুস্বাস্থ্য হিচাপে আপোনালোকে যত্ন লৈ পিনে যদি আপোনালোকে কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ বহুত ভাল। আপোনালোকে এই ব্যৱসায়ত আপোনালোকে লাভৱান হ'ব পাৰিব। আৰু যদি আপোনালোকে কিছুমান নিয়ম নীতি যদি আপোনালোকে নামানে, তেতিয়াহ'লে আপোনালোকে এইটো ব্যৱসায়ত আপোনালোকে বহুত লছ খাব লাগিব। কাৰণ এই ঠাণ্ডা দিনত কি হয়, মৰ্টেলিটি বহুত বেছি। এই মৰ্টেলিটি বেছিৰ কাৰণে আপোনালোকে কিছুমান টিপছ আপোনালোকক মই দিম। সেইখিনি যদি আপোনালোকে মানে, তেতিয়াহ'লে আপোনালোকে এইটো ব্যৱসায়ত ফাৰ্মিং ৰিলেটেড ব্যৱসায়ত আপোনালোকে বহুত টকা উপাৰ্জন কৰিব পাৰিব। ফাৰ্ষ্ট কথা হ'ল, আপোনালোকৰ গঁৰালটো আপোনালোকে ধুনীয়াকৈ বনাই ল'ব। বনাই লোৱাৰ পিছতে আপোনালোকে কি কৰিব, যিহেতু ঠাণ্ডাৰ দিন, লাইটৰ ব্যৱস্থা কৰিব লাগিব। লগতে আপোনালোকে এটা কথা চিন্তা কৰিব যে আপোনাৰ যিটো ফ্ল'ৰ বা মাটিত যিটো আছে আপোনালোকৰ, সেইটোত আপোনালোকে কি কৰিব, যদি বালি পেলাইছে, বালিৰ ওপৰত বা মাটি আছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, তিৰপাল এখন পাৰিব। পাৰাৰ পিছত আপোনালোকে তাতে কাঠৰ ভুচি নাইবা ধানৰ গুড়ি নাইবা সৰু সৰু খেৰৰ ভুচি আপোনালোকে পায়, সেইখিনি বস্তু আপোনালোকে 3 পৰা 4 ইঞ্চি 6 ইঞ্চি দিলে আৰু ভাল। তেতিয়াহ'লে ধৰক আপোনালোকে সেই বস্তুখিনি বা আপোনালোকৰ কুকুৰাৰ যিবোৰ মল মূত্ৰ থাকিব, সেইবোৰ আপোনালোকে সদায় পৰিষ্কাৰ নকৰিলেও হ'ব। কাৰণ কি হয়, কাঠৰ ভুচিখিনি যেতিয়া কুকুৰাখিনিয়ে যেতিয়া মল মূত্ৰ ত্যাগ কৰে, তাতে কাঠৰ ভুচিয়ে কিন্তু সেই বস্তুখিনি চুহি লয়। চুহি লোৱাৰ পিছত তেতিয়া এনেকুৱা আৰু চাফা কৰিব নালাগে, তাৰ মিশ্ৰণ হৈ যায়। আৰু আপোনালোকে সপ্তাহে তেনেকুৱা ধৰক চাফা কৰিব প্ৰয়োজন নহয়। তো কথাখিনি এইখিনিয়ে। লগতে যিহেতু ঠাণ্ডাৰ দিনত কি হয়, দিনটো সৰু হয় আৰু সেইকাৰণে পোহৰ সিহঁতে নাপায়। সেইকাৰণে আপোনালোকে 12 পৰা 14 ঘণ্টালৈকে আপোনালোকে কি কৰিব লাগিব, পোহৰৰ ব্যৱস্থা কৰিব লাগিব, যাতে ৰুমখিনি সম্পূৰ্ণ হিট পায়, যিটো আমাৰ নেচাৰেল হিট। কুকুৰাৰ কাৰণে আপোনালোকে 18 পৰা 21 ডিগ্ৰী চেণ্টিগ্ৰেড যদি উষ্ণতা থাকে, তেতিয়াহ'লে ভাল, একো প্ৰব্লেম নহয়। তো সেইখিনি বজাই ৰাখি পিনে আপোনালোকে কৰিব পাৰে। লগতে ঠাণ্ডাৰ দিনত আপোনালোকে যেতিয়া খাদ্য দিব, খাদ্যত আপোনালোকে কি কৰিব, কিছুমান মেডিচিন বা ছাপ্লিমেণ্ট কি কৰিব, আপোনালোকে এড কৰিব লাগিব। তেনেকুৱা ধৰক খাদ্য তালিকাত আপোনালোকে হিটখিনিতো আপোনালোকে লাগিব। লগতে খোৱাত 70% বেলেঞ্চ ফিট লাগিব। 70% আপোনাৰ বেলেঞ্চ ফিট আৰু 10% ভাঙি থকা গম বা ভুটকা, তেনেকুৱা ধানৰ এইবিলাক বস্তুৱে আপোনালোকে 10% দিব। আৰু 10% দিব খুদ বা ভুচি। আৰু 5% আপোনাৰ গুড়টো সেইকাৰণে মিহলাই দিব। গুড়টো যেতিয়া খায়, তেতিয়া কি হিট প্ৰডাকশ্যনটো বাঢ়ি যায় আৰু ঠাণ্ডাত সিহঁতে মোকাবিলা কৰি ভাল পায়। আৰু 5% দিব আপোনাৰ চয়াবিন বা মিল বা ফিছ মিল, যিবিলাক থাকে সেইবিলাক আপোনালোকে দিব লাগিব। আৰু আপোনালোকে চাই আছে, ইয়াতে মই ধুনীয়াকৈ সজাই দিছোঁ। আৰু পিছপিনে যিটো আপোনালোকৰ নেট থাকিব, নেটখিনি আপোনালোকে ঢাকাৰ ব্যৱস্থাটো কৰিব, যাতে বাহিৰৰ পৰা কি কৰিব লাগে, যাতে হাৱাখিনি যাতে ভিতৰলৈ আহিব নোৱাৰে। আৰু যদি হাৱাখিনি ভিতৰলৈ আহি যায়, তেতিয়াহ'লে কিন্তু মৰ্টেলিটি চান্স বাঢ়িব। সেয়েহে আপোনালোকে আৰু এটা বস্তু এড কৰিব, খাদ্যত কি কৰিব, পুষ্টি যোগান ধৰিব। শীতত মুৰ্গীয়ে অধিক শক্তি নষ্ট কৰে, সেইবাবে পুষ্টিকৰ খাদ্য দিয়াটো আপোনাৰ একান্ত প্ৰয়োজন। কাৰণ ফিডত এনাৰ্জি আৰু প্ৰ'টিন বঢ়াব লাগিব। ফিডৰ সৈতে 2-3% ফিডৰ সৈতে ভিটামিন বি কমপ্লেক্স, মাল্টিভিটামিন সেইবোৰ দিব, কেলছিয়াম দিব।
তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ মুৰ্গীখিনি ভাল থাকিব আৰু কণী প্ৰডাকশ্যন বাঢ়িব। যদি আপোনালোকে এইটো চেনেলত ভিডিঅ'খিনি চাই আপোনালোকে ভাল পায় বা আপোনালোকৰ গাইড হিচাপে যদি এই ভিডিঅ'খিনি আপোনালোকৰ কাম কৰে, তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। আৰু আপোনালোকে নতুন নতুন ভিডিঅ' আপোনালোকে এইটো চেনেলত ওলাই লৈ আহিম আৰু এইখিনি আপোনালোকে চাব আৰু আমাকো ছাপোৰ্ট কৰিব আৰু আমাৰ যাতে